নিশ্চয় প্ৰত্যেক মনুষ্যৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা দৈৱিক গুণসমূহ প্ৰেম, পবিত্ৰতা, শান্তি, সুখ, মধুৰতা, অন্তৰ্মুখিতা, এই সকলো গুণৰ অধিকাৰী প্ৰত্যেক মনুষ্যৰ আত্মা। যিহেতু আমি জানো আমি পৰম পিতা পৰমাত্মাৰে সন্তান, পৰমাত্মাৰ সন্তান হিচাপে আমাৰ ভিতৰত অন্তৰ্নিহিত হৈ আছে এই গুণ আৰু শক্তিসমূহ। মাত্ৰ তাক আমি জগাব লাগে। কেৱল সুপ্ত হিচাপে হৈ আছে এই সুপ্ত শক্তিসমূহ জগাবৰ কাৰণে ৰাজযোগ শিক্ষা সমগ্ৰ বিশ্বতে প্ৰদান কৰা হয়। বিশ্বৰ 140খন দেশত এই ঈশ্বৰী বিশ্ববিদ্যালয় সেৱাৰ দ্বাৰা ৰাজযোগ শিক্ষা প্ৰদান কৰা হয়। এই ৰাজযোগ শিক্ষাৰ দ্বাৰা আমি আমাৰ ভিতৰত থকা শক্তিসমূহ, যি দৈৱিক গুণসমূহ Shiromaña,